নমস্কাৰ, মই ভাস্কৰ বৰদলৈ। আজি আহিছোঁ দুটা দৰকাৰী প্ৰশ্নৰ উত্তৰ দিবলৈ। অসমীয়া জাতি তথা অসমৰ জনগোষ্ঠীসমূহৰ উত্তৰণৰ পথৰ আৰম্ভণি ক'ত? ব্যক্তি তথা সামগ্ৰিকভাৱে দেশৰ উত্তৰণ কৰিবলৈ কেনেকৈ আৰম্ভ কৰিব লাগে? মই নিশ্চিত এই প্ৰশ্নকেইটাক লৈ অলেখ চিন্তক অহৰহ ব্যস্ত হৈ আছে। উত্তৰবিহীন যেন লগা এই প্ৰশ্নটো আৰু যিয়ে যিদৰে পাৰি নতুনকৈ যুক্তি দি পৰিৱেশ তোলপাৰ কৰি থকা এই অৱস্থাত বহুজনেই চিন্তা কৰিবলৈ ভয়েই কৰে। কিন্তু যুক্তি দিয়া আৰু যুক্তি দিব পৰা অজস্ৰ মানুহ থকাৰ কাৰণে যে আমাৰ উত্তৰণৰ পথ উজু হৈ আছে সেইটো বহুতেই বুজিব নোৱাৰে। মন কৰক, দৌৰিব পৰা এজন মানুহক অলপমান কিটিপ শিকালেই দৌৰবিদ হ'ব পাৰে। তেওঁক তেওঁৰ মৰ্যাদা অক্ষত ৰাখি তেওঁ গ্ৰহণ কৰিব পৰা পৰ্যায়ত কিটিপবোৰ শিকাব পাৰিব লাগে। মানে কিটিপ শিকাব পৰা মাষ্টৰ হ'লেই নহ'ব, দৌৰিব পৰাজনক বুজি কিটিপ শিকাব পৰা মাষ্টৰ হ'ব লাগিব। নাপাহৰা ভাল, যুক্তি দিব পৰা মানুহ মানেই জনা মানুহ। তেওঁৰ জনাখিনিৰ মৰ্যাদা সমূলি আঁতৰ কৰি তেওঁক যুক্তিৰে শিকাবলৈ গ'লে তেওঁ ভাল যুক্তিবোৰকো নাকচ কৰিব পাৰে। যুক্তি দিব পৰাটো ভাল, কিন্তু তাতকৈ আগবাঢ়ি জনা দৰকাৰ মনস্তাত্ত্বিক অন্ধত্ব মুক্ত হৈ স্থান কাল পাত্ৰ অনুসৰি ভাল যুক্তি ভালকৈ দিব পৰাটো তুলনামূলকভাৱে বেছি ভাল। সময়ানুকূলকৈ যুক্তি দি যুক্তিবাদী মানুহক বুজাব পৰাটোহে প্ৰকৃত যুক্তি। কথাখিনি উদ্দেশ্যবিহীনভাৱে ক'বলৈ যোৱা নাই। আপোনাৰ অৰ্থ, সময় আৰু সুযোগৰ বিনিময়ত আপোনাৰ যুক্তিবাদী মনটোৱে একো নাপালে অন্ততঃ মই সুখী নহওঁ। এতিয়া এটা প্ৰশ্ন তুলি ধৰক, কথাই কথাই খোজে খোজে যুক্তিৰ সংগী হৈ আগবঢ়া মানুহক কেনেকৈ সময়ানুকূল যুক্তি দি বুজাব পৰা যায়? এই প্ৰশ্নৰ উত্তৰ দিবলৈ মই যিটো বিশ্লেষণ কৰিম সেইটো সম্পূৰ্ণকৈ জনাৰ পাছত ব্যক্তিগত জীৱন, সামাজিক জীৱন, জাতীয় জীৱন, মুঠতে জীৱনৰ সামগ্ৰিক দিশৰ উত্তৰণৰ সকলো জট ভাঙিব পৰা যাব। সকলোৱে জনা এটা কাম কৰক, এটা বৈয়াম লওক, ইয়াত ভৰাবৰ কাৰণে লওক অলপমান বালি, কেইটামান বৈয়ামত সোমাব পৰা অথচ ডাঙৰ শিলগুটি, অলপ পানী, অলপমান সৰু শিলগুটি। এতিয়া ভৰাওক। মনত ৰাখিব, চাৰিওটা বস্তু ভৰোৱাৰ ক্ৰম বেলেগ হ'লে বৈয়ামটোত সোমোৱা বস্তুৰ পৰিমাণ বেলেগ বেলেগ হ'ব। বৈয়ামটোত বেছি বস্তু ভৰাব পৰা মানুহজন যদি শ্ৰেষ্ঠতম মানুহ হয়, তেনেহ'লে সকলোৱেই বেছিকৈ ভৰাবলৈ জনা দৰকাৰ। আজিৰ প্ৰজন্মৰ সকলোৱেই এই কৌশলটো জানে, কেৱল নাজানে মানুহৰ জীৱনত থকা ইয়াৰ প্ৰায়োগিক দিশটোৰ কথা। এই বস্তুখিনি বেছিকৈ ভৰাবলৈ পহিলা ভৰাব লাগিব ডাঙৰ শিলগুটিখিনি, তাৰ পাছত সৰু শিলগুটিখিনি, তাৰ পাছত বালিখিনি আৰু শেষত পানীখিনি। প্ৰমাণ কৰি চাওক, এই ক্ৰম ভুল কৰিলে বৈয়ামটোত কমকৈ বস্তু সোমাব। ঠিক এজন মানুহ যুক্তিবাদী আৰু জ্ঞানী হোৱাৰ পাছতো নিজৰ জীৱনত, সামাজিক জীৱনত বা জাতীয় জীৱনত মূল্যহীন বুলি বিবেচিত হোৱাৰ দৰে। কাৰণ তেওঁ কৰা চিন্তা, কথা আৰু কামৰ পৰা আশা কৰা পৰিমাণৰ ফলাফল নাহে। ক্ৰম প্ৰতিটো চিন্তা, কথা আৰু কামৰ ক্ষেত্ৰতেই থাকে। ইয়াক ভংগ কৰিও আগবাঢ়িব পাৰি। আজিলৈকে এই দৰকাৰী ক্ৰম ভংগ কৰিয়েই আমি প্ৰতিজন মানুহ আগবাঢ়ি আছোঁ। ফলত কষ্ট বেছি কৰোঁ, ফল কম পাওঁ। হতাশ হৈছোঁ, বিপথে গৈছোঁ, পুনৰ দৰকাৰী ক্ৰম ভংগ কৰিছোঁ, ইত্যাদি ইত্যাদি, যাৰ পৰিণতি সদায় নেতিবাচক। মানে ভাল ফল পাবলৈ সদায় পহিলা ভৰাব লাগিব ডাঙৰ শিলগুটিখিনি, তাৰ পাছত সৰু শিলগুটিখিনি, তাৰ পাছত বালিখিনি আৰু শেষত পানীখিনিয়েই ভৰাব লাগিব। এতিয়া মন কৰক, বৈয়ামটো, ডাঙৰ শিলগুটিখিনি, সৰু শিলগুটিখিনি, বালিখিনি আৰু পানীখিনিয়ে জীৱনৰ ক্ষেত্ৰত কি বুজায়? বৈয়ামটো হ'ল মগজুৰ জ্ঞানৰ প্ৰতীক, ডাঙৰ শিলগুটিখিনি হ'ল বিস্তৰ অধ্যয়নৰ প্ৰতীক, যাৰ জৰিয়তে জীৱনৰ কাৰণে দৰকাৰী জ্ঞানবোৰ আহৰণ কৰা হয়। এই জ্ঞান আহৰণ কৰি আগবাঢ়োঁতেও নতুনকৈ জ্ঞানৰ প্ৰয়োজন হ'ব পাৰে। সৰু শিলগুটিখিনি জীৱনৰ এই জ্ঞানৰ প্ৰতীক। এইখিনি আহৰণ কৰাৰ সময়ত আমি নিজৰ প্ৰয়োজন নিজে পূৰণ কৰিবলগীয়া বয়সত ভৰি দিওঁ। নিজৰ প্ৰয়োজন পূৰণৰ কাৰণে আমি চাকৰি কৰোঁ অথবা উপাৰ্জনৰ পথ বাছি লওঁ। বালিখিনি নিজৰ প্ৰয়োজন পূৰণৰ কাৰণে লোৱা উপাৰ্জনৰ প্ৰতীক, যি ডাঙৰ শিল, সৰু শিলখিনিৰ ফাঁকবোৰত সোমাই পৰি আমাৰ জীৱনটো উৰাই পেলায়। কিন্তু ইয়াতেই জীৱন শেষ নহয়। ইয়াৰ পাছৰ চিন্তা আৰু কামবোৰৰ পৰাহে, চিন্তা, কথা আৰু কামবোৰৰ পৰাহে আৰম্ভ হয় আচল উত্তৰণৰ পথ। এই উত্তৰণৰ চিন্তা, কথা আৰু কামবোৰৰ প্ৰতীক হ'ল পানীখিনি। পানীখিনি ভৰোৱাৰ পাছত বৈয়ামত কোনো খালী ঠাই নাথাকে। তাৎপৰ্যপূৰ্ণ কথা হ'ল, আজিলৈকে এই ক্ৰম আমি আমাৰ জীৱনৰ ক'তোৱেই ৰক্ষা কৰি চলা নাই। সেয়ে ব্যক্তিগত, সামাজিক বা ৰাজনৈতিক জীৱন সকলো দিশতে আমি হতাশাগ্ৰস্ত আৰু বিপদগামী হৈছোঁ। তাৰেই ফল হ'ল আমাৰ আজিৰ সমাজখন। আমাৰ মাজত অগণন জ্ঞানী মানুহ আছে, অথচ দৰকাৰী অধ্যয়নপুষ্ট আৰু জ্ঞান বিশিষ্ট মানুহ নাই। জীৱন বাটত আগবঢ়াৰ পাছত প্ৰয়োজন হোৱা জ্ঞানৰ কাৰণে অধ্যয়ন কৰাই নহয়।
নিজৰ প্ৰয়োজন পূৰণৰ কাৰণে উপাৰ্জনৰ পথ লোৱাৰ পাছত সকলোবোৰ ত্যাগ কৰি সকলো কাম বাদ দি আমি প্ৰতিজন মানুহ ব্যস্ত হৈ পৰোঁ কেৱল উপাৰ্জনৰ চিন্তা কথা আৰু কামত। ফলত আমাৰ মগজুটোত অনেক শূন্যতা থাকি যায়। এই শূন্যতা বা খালী ঠাইখিনিৰ কাৰণে আমাক সৰু সৰু কথাবোৰেই উত্তেজিত কৰি পেলাব পাৰে, ভাগ ভাগ কৰি পেলাব পাৰে। সেইকাৰণেহে আমি আজি পশ্চাৎপদ, উত্তৰণৰ বাট বিচাৰি দিশহীন আৰু ঐক্যবদ্ধ হ'বলৈ যুক্তি তৈয়াৰ কৰি বাৰে বাৰে বিভাজিতহে হওঁ। এতিয়া যদি এই কথাবোৰ উপলব্ধি কৰি ডাঙৰ শিলবোৰে বুজোৱা দৰকাৰী অধ্যয়ন কৰোঁ, যদি সৰু শিলবোৰে বুজোৱাৰ দৰে পথে পথে পদে পদে দৰকাৰী নতুন দিশবোৰৰ জ্ঞান আহৰণ কৰোঁ, যদি উপাৰ্জনৰ চিন্তা কথা আৰু কামবোৰ কৰোঁতে নিজৰ সমাজ আৰু জাতিৰ উত্তৰণৰ কথাবোৰ উপেক্ষা নকৰি গুৰুত্ব সহকাৰে পালন কৰোঁ, তেতিয়া পানীবোৰে বা মানুহৰ আত্মিক সম্বন্ধবোৰে পাৰস্পৰিক ঐক্যৰ ভেটি ইমানেই সুদৃঢ় কৰিব পাৰে, য'ত সাধাৰণ মানুহৰ চিন্তা কথা আৰু কামে আমাৰ মাজত কোনো বিভেদ আনিবই নোৱাৰে। অসম তথা অসমৰ জাতি জনগোষ্ঠীসমূহৰ উত্তৰণৰ কাৰণে চিন্তা কৰা, কথা কোৱা আৰু কাম কৰা প্ৰতিজন মানুহে এই দিশকেইটা এবাৰ হাতে কামে কৰিবলৈ আগবাঢ়িলেহে উত্তৰণৰ হকে প্ৰকৃত কাম কৰা হ'ব। আমি আজি এনে অৱস্থাত আহি থিয় হৈছোঁ য'ত নিজে হাতে কামে নকৰিলে বহুত পলম হ'ব। যুক্তিৰে বিশ্লেষণ কৰিলে যুক্তিবাদীসকলে এই আলোচনাৰ মাজত থকা যুক্তিবোৰ নিশ্চয় বুজি পাব। ধন্যবাদ।